ধুনীয়া দুটা ইউনিক সেট আহিছে সো একদম ওয়েডিং কালেকশনত থাকিব জাস্ট নিউ অ্যারাইভেল প্ৰথম যোৰ দেখাইছো কোলা টছত থাকিব এয়া চাওক হেভি আছে কাপোৰযোৰ হেভি বুটা থাকিব কোলা টছত ৰেড আৰু অৰেঞ্জ কালাৰৰ বুটা বসা হৈছে সাদখনৰ আঁচল পাৰ্টটো চাব জাস্ট ওয়াও মানে খুব ধুনীয়া সুন্দৰ কাপোৰ এযোৰ আপোনালোকে যদি ভাবিছে জোৰণত পিন্ধো বিয়াত পিন্ধো বা এনি অকেজন পিন্ধিব পাৰে বা কইনাক গিফট দিবলেও এযোৰ খুব সুন্দৰ টছৰ কাপোৰ হয় এয়া চাব এইখিনি আহিব এটা এটা বুটা দেখাইছো আমি কপৌ ফুল এপা কৰা হৈছে ইয়াতে আৰু এইখিনি আঁচল পাৰ্ট থাকিব লগতে সাইডৰ পাৰিকেইটা দেখাইছো যথেষ্ট ধুনীয়া আৰু বুৱনিৰ কাম খুব ধুনীয়া পারফেক্ট হয় আপোনালোকে চাব পাৰে প্ৰত্যেকটো বুটাই খুব সুন্দৰকৈ বুৱা হৈছে আৰু মেখেলাখন হেভিত আহিব এয়া চাওক এখন চাদৰ আৰু মেখেলাখন একদম হেভি থাকিব এয়া চাব পাৰে কিসকিসিয়া ফুল লগাইছে সেই কাৰণে ধুনীয়া লাগিছে আৰু ব্লাউজৰ পিসটো আমি গোটেই স্লিভতে বনাইছো যাতে এজোৰ হেভি কাপোৰ এজোৰ পাব পাৰে আপোনালোকে ব্লাউজ পিসটো হেভি আহিব ভাল লাগিলে ধুনীয়াকৈ সুন্দৰকৈ স্ক্ৰিনশ্বট এটা তুলি আমালে পঠিয়াব এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কালেকশন আমাৰ কাইৰাত अवेलेबल আছে আপোনালোকে ল'ব পাৰিব এয়া সব ভাল লাগিলে ফটো এটা তুলি ল'ব নেক্সট এজোৰ দেখাইছো আকৌ সুন্দৰ কালেকশন এজোৰ আহিছে অকমান ডিফারেন্ট কৰিছো আমি যেহেতু গোল্ডেন গুনা টছত গোল্ডেন গুনাটো খুব ধুনীয়া লাগে এয়া চাব তাতে আমি ইয়েলো মিনা কৰিছো গোল্ডেন গুনাত ইয়েলো জাস্ট ধুনীয়া কম্বিনেশন এটা বনাই আনিছো চাব উইথ সিল্ক মার্ক পাবো আপোনালোকে টছ কোৱালিটি খুবেই ধুনীয়া হয় আৰু এইকেইটা আহিব সাইডৰ পাৰিটো সৰুকে বনাইছো মাজত এনেদৰে গুটেই গাতে হেভি বুটা থাকিব আৰু এইখিনি থাকিব আঁচল পাৰ্টটো আৰু লগতে আহিব মেখেলা এই কাপোৰযোৰ একদম সিম্পল সোবার আপোনালোকে সদায় পিন্ধিব পাৰিব মানে এনি অকেজন পিন্ধিলেও আপোনালোকৰ মন নভৰিব চলে আৰু চাব মেখেলাখন দেখাইছো একদম ওপৰলৈকে থাকিব আহল বাহল পাব আৰু লগতে ব্লাউজৰ পিসটো সুন্দৰকৈ দুটাকৈ পাৰি লগোৱা হৈছে ব্লাউজৰ পিছত আপোনালোকে সুন্দৰকৈ এযোৰ কাপোৰ ল'ব পাৰিব ভাল লাগিলে নিশ্চয়কৈ আমাক স্ক্ৰিনশ্বট মাৰি পঠিয়াব বা মেছেজ কৰিব এনেকুৱা ধৰণৰ কাপোৰবোৰ আমাৰ ইয়াতে अवेलेबल পাব লগতে কৈ দিছো আপোনালোকক যদি টছৰ সিঙ্গেল ব্লাউজ লাগে তেতিয়া হলেও পাব আমাৰ ইয়াতে আপোনালোকে কন্টাক্ট কৰিব পাৰিব